Hey dosto, বৰ্তমান যাই আছো Kahua Resort. এটো মানে মোৰ প্ৰথম ব্লগ আজি ইউটিউবত আপলোড কৰিম বুলি ভাবছো। এই লাজ কৰি আছে একদম। ৱা লাজ হয় গাইস। আজিকালি গাড়ি চলালে ডাবল হেলমেট ল'ব দিয়ক নহলে পুলিচে ফাইন কাটি আছে কিন্তু এই আগত বহুত মানুহ ফাইন কাটলাকে 1000 ফাইন দোস্ত পাগলাদিয়া ৰিজৰ্ট আহি পালো পাগলাদিয়া ৰিজৰ্টৰ যে ৰাস্তা এইটো কি কৰো দোস্ত ককচোন পাগলাদিয়া ৰিজৰ্টত যাং না Kahua ৰিজৰ্টক লগি যাং আৰু 4 কিলোমিটাৰ বাকি আছে Kahua ৰিজৰ্টক লগি বাপৰে লাজ এ বলক যতে আইছো তাকে লাগি যাই থাকো আমি নাকি Kahua ৰিজৰ্টক লগি না যাই থাকো এই বাইকখান আমি ক'ত থৈছো চকচোন এই ৰাস্তাটো পাইছো ৰব Kahua ৰিজৰ্টক লগি যাওঁ বাপৰে সিগনেল লাইটো না মানে হনে Kahua ৰিজৰ্টলৈ স্বাগতম আমি দুটা আহি পালো দিয়ক Kahua ৰিজৰ্টৰ মেইন গেট কেন লাগছে আহি মজা প্ৰাকৃতিক দৃশ্য চক না গাইস
আমি অলপ ব্ৰেকফাষ্ট কৰি ল'লোঁ কণী খালোঁ বুট খালোঁ তাৰপিছত শিখৰ খালোঁ মই যাওঁ যাওঁ বটলটো তলত আছে পানী বটলটো মাস্ক লগাই থাকক আৰু কৰোণাৰ পৰা বাচক কৰোণা বন্ধ হৈছে দে কোনটো এইটো পাগলা দিয়া নদী বস্তুৰ দামৰ লিষ্ট এইখন কেতিয়াবা কাহুৱা ৰিজৰ্ট আহিলে আপোনালোকে খাই ল'ব পাৰিব ইয়াতে খানা পিনা দোস্ত ফাইনেলি ঘৰ পালোঁ দিয়ক ঘৰত সোমালোঁ মাত্ৰ আহি ড্ৰেছ পাতি চেঞ্জ কৰি ল'লোঁ অলপমান দিয়ক বাৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় আই অসম